এনেকৈ দিয়া হেল্ল' এই নকবি আৰু মাই গড আজি আউটডোৰ আহিছোঁ কেনেকুৱা গৰম পায় মই যে কিন্তু আউটডোৰ নকৰোঁৱে উপায় নাপাই আহিছোঁ বাইদেউৰো ফটোশ্বুটেই ভাল জাননে মই তোক পিছত ফোন কৰিছোঁ মেকআপ আছে অঁ চাওঁ এনেকৈ দিয়া এক্সকিউজ মি তুমি ফাৰ্ষ্ট টাইম শুনিছোঁ মই তোমাৰ পৰা মোৰ মেকআপ ভাল লগা নাই মই জেৰিফা বা প্ৰস্তুতি বা বৰষা বা আইমি বা চবকে মেকআপ দিছোঁ মই মেকআপ কৰাৰ পিছত কোনো আইনাই চব বস্তু মেকৰ ইউজ কৰোঁ মই ইভেন হাতেদিও টাচ নকৰোঁ মই ব্ৰাছেদি মেকআপ কৰোঁ বহুত হাইজেন মেইনটেইন কৰোঁ মই চাওঁ তোমাৰ মুখত কিবা এটা লাগি আছে ঠিকে আছে স্পট ভাইটি গ্ৰীণ টি একাপ লৈ আহিবাচোন আজি মোৰ ফাষ্টিং যে বেলেগ মই একোৱেই নাখাওঁ বাহিৰৰ বস্তু খালি মই মানে গেছ হৈ যায় মাই গড তুমি যে এনেই ধুনীয়া জানা তোমাক ইমান মেকআপ নালাগেই মই মানে হালকা টাচ আপ কৰি দিছোঁ কিমান ধুনীয়া লাগিছে তোমাৰ ইছৰাম তুমি কেলে নিজে লৈছা এই গোটেই কেনেকুৱা ভূতনিৰ নিচিনা দেখিছে তোমাক মাই গড তুমি নিজে কিয় লৈছা আমি কি কৰিবলৈ আছো একদম বস্তু নুচুবা দেই মই একদম বেয়া পাওঁ এইবোৰ ডাইৰেক্টৰ বেয়া হৈছে বুলি ক'লে কি হ'ব একদম নকৰিবা আৰু অলপ ভালকে দিয়ক ৰ'ব মেকআপ মেন মই নে আপুনি উস্তাদি নকৰিব একদম মই বেয়া পাওঁ এইবিলাক এই সৰু ল'ৰাটো কিমানৰ পৰা মেকআপ দিলে স্কিন বেয়া হ'লে কোনে ৰিক্স ল'ব আপুনি মুখে গালি পাৰিব পিছত এইবোৰ কিবা কিবি হৈ গ'ল বুলি চাই পেলাই চোৱা একদম মানে চব পণ্ডিত মানে যোৱা হৈছে যোৱা আৰু দুটা আছে দেই বেছি নাই দুটা আছে আৰু মাই গড দুটা আৰ্টিষ্ট বুলি কৈ এতিয়ালৈকে 20টামান আৰ্টিষ্ট মেকআপ কৰিলো মই আছো দেই মই সামৰিবোৰ নহ'ব আৰু এই ৰবা আৰু দুটাহে আছে নাই আপুনি দুটা বুলি কৈছিলে এনেকে নহয় চব কথাবিলাক কিবা বস্তুৰ দাম আছে নহয় কৈ থাকিলে হ'ব নেকি ৰাতিপুৱা তোমাৰ দুটা আৰ্টিষ্ট এতিয়া 20টামান আৰ্টিষ্ট মেকআপ কৰিলো নহ'ব